ডাঙৰ মানুহৰ ৰূপ ধাৰণ কৰিলা, কলমৰ লগত তোমালোকে যোগাযোগ নকৰিলা, তুমি কিহৰ মানুহ হাজিলা? আপনি নিৰক্ষৰ হৈও নৱজ্যোতি কলেজত মই এটা কবিতা গাবলৈ বিচাৰিছিলোঁ। প্ৰিন্সিপালে মোক সময় দিছিলে, এছিষ্টেণ্ট প্ৰফেচাৰে মোক সময় নিদিলে। মই জনীয়া সমষ্টিৰ প্ৰাণকেন্দ্ৰ কলগাছিয়াত আহি পালোঁ। পোৱাৰ পিছত মই মনোমুগ্ধ পৰিৱেশত আহি উপস্থিত হ'লোঁ, য'ত মোৰ শিক্ষা জীৱনৰ আৰম্ভণি হৈছিলে নৱজ্যোতি কলেজ কলগাছিয়াত। এই নৱজ্যোতি কলেজ কলগাছিয়াত মোৰ অসীম স্মৃতি আছে। সেই স্মৃতিৰ লগত জড়িত হৈ মই আজি ইয়াত উপস্থিত হৈ মোক বহুত ভাল লাগিল। আমাৰ কলগাছিয়া অঞ্চলৰ এজন নক্ষত্ৰ ক'লেও ভুল নহ'ব, যাৰ পোহৰ গোটেই কলগাছিয়াত বিয়পি পৰিছে। নিৰক্ষৰ কবি গোটেই অসমতে বিয়পি পৰিছে। এই নিৰক্ষৰ কবিয়ে আমাৰ নতুন প্ৰজন্ম তথা আমাৰ ছাত্ৰ ছাত্ৰীক আজিৰ যুগত কেনেকৈ ভাল পথ বাছি ল'ব, সেই ক্ষেত্ৰত এক জ্বলন্ত উদাহৰণ হৈ পৰিছে। মই এখেতক অনুৰোধ জনাম যাতে যিহেতু মোৰ ঘৰত ধুবুৰীত আমি ভালদৰে জানো, মই ইয়াত লেখা পঢ়া কৰিছিলোঁ। আপুনি মোক হয়তো চিনিয়ে পায়। 2012 চনত মই কলগাছিয়ালৈ আহিছোঁ আৰু 2012 চনৰ পৰা 14 চনলৈকে মই হায়াৰ ছেকেণ্ডেৰী এই কলেজতে পঢ়িছোঁ আৰু 2014 চনৰ পৰা 17 চনলৈ মই এই কলেজতে BSc পঢ়িছোঁ। এতিয়া মই অনুৰোধ কৰিছোঁ নিৰক্ষৰ কবি ডাঙৰীয়াক যাতে দুই এষাৰ ভাল আমাৰ ল'ৰা ছোৱালীসকলক উদ্দেশ্যে কবিতাৰ সহায়ত তেখেতৰ মনৰ ভাষা যাতে প্ৰকাশ কৰে। আসসালামু আলাইকুম, নমস্কাৰ। মোৰ নাম হাবিলুদ্দিন, নিৰক্ষৰ কবি, ঘৰ মোৰ গুণিয়ালগুৰি, জিলা বৰপেটা, অসম। তেখেতে এইখন কলেজত পঢ়ি গৈছে আৰু মোৰ ঘৰটো নৱজ্যোতি কলেজৰ ওচৰতে। মোৰ ইয়াৰে মানুহ। মই গোটেই অসম এতিয়া ঘূৰি আছোঁ। অসম নহয়, মই ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত মোক ইনভাইট কৰিলে মই যাওঁ। ভাৰতৰ সকলো ঠাইত মই যাওঁ। মোৰ এটা চেনেলো আছে। চেনেলৰ নাম হ'ল, ফেচবুক পেজত নাম হ'ল হাবিলুদ্দিন নিৰক্ষৰ কবি আৰু ইউটিউবত নাম হ'ল হিজ ব্লগ। মোৰ চেনেলটো মনিটাইজ হ'ল। তেখেতে মোক এটা কবিতা আবৃত্তি কৰিবলৈ দিছে এই কলেজৰ বিষয়ে। মই যিহেতু এই কলেজৰ ওচৰতেই মোৰ ঘৰ, সদায় মই এই কলেজৰ ওচৰেদি যাই থাকোঁ। ছাত্ৰ ছাত্ৰী, প্ৰফেচাৰৰ লগত মই সদায় লগ পাওঁ। মই নৱজ্যোতি কলেজলৈ বহুত কেইটামান কবিতা মই ৰচনা কৰিছোঁ। তাৰে এটা কবিতা মই আপোনাৰ জৰিয়তে মই ক'ব বিচাৰিছোঁ। কবিতাৰ শিৰোনাম সময় কেতিয়াও বাৰ চাই নাথাকে। মই নৱজ্যোতি কলেজৰ সন্মুখে যেতিয়া খোজ কৰি যাওঁ, প্ৰফেচাৰ আৰু ছাত্ৰ ছাত্ৰী দেখিলে মই মৰম দৃষ্টিৰে চাওঁ। আকাশত যেনেকুৱা চন্দ্ৰৰ চাৰিওফালে তাৰা, শিক্ষানুষ্ঠানখন জ্ঞানেৰে ভৰা। মাটি সম্পত্তি ঘৰ দুৱাৰ তোমালোকে সকলো কৰিলা, ডাঙৰ মানুহৰ ৰূপ ধাৰণ কৰিলা, কলমৰ লগত তোমালোকে যোগাযোগ নকৰিলা, তুমি কিহৰ মানুহ হাজিলা? ধন্যবাদ। মই একচুৱেলি সঁচাকৈ আপ্লুত যেন এন্ধাৰ কোঠালীৰ জিলিকি থকা তৰা আমাৰ হাবিলুদ্দিন নিৰক্ষৰ কবি, আমাৰ কলগাছিয়াৰ প্ৰাণ তৰা। গতিকে মোক বহুত ভাল লাগিল। আচ্ছা, আপুনি আমাৰ ছাত্ৰ ছাত্ৰীৰ হকে দুই এষাৰ কি ক'ব বিচাৰে? যেন আপুনি যিহেতু জ্বলন্ত এটা উদাহৰণ যে আপুনি নিৰক্ষৰ হৈও আপুনি ইমান ধুনীয়া কবিতাৰ যিটো ছন্দ আছে মিলাই গৈছে, তেনেহ'লে যি আমি আক্ষৰিক জ্ঞান থকা মানুহ আপোনাৰ পৰা শিক্ষা ল'ব লাগিব, তেনেহ'লে আপুনি এই ক্ষেত্ৰত কি ক'ব বিচাৰে আমাৰ ল'ৰা ছোৱালীক, নেক্সট প্ৰজন্মৰ ল'ৰা ছোৱালীক, যে সিহঁতে যদি কলমৰ আক্ষৰিক জ্ঞান থাকে, সিহঁতে মানে পৰিৱেশত কি উপলব্ধ কৰি নিজক আগবাঢ়ি ল'ব পাৰিব? সেই ক্ষেত্ৰত আপুনি আমাৰ ল'ৰা ছোৱালীক কিবা ক'ব নেকি? আপোনাৰ যিহেতু এটা অনুষ্ঠান আছে, মই গম পাইছোঁ যে আপোনাৰ অনুষ্ঠানত ছাত্ৰ ছাত্ৰীক দেখাব। মই এটা কথা ক'ব বিচাৰিছোঁ, আৱেগত ক'ব লাগিব। এসময়ত এইখন নৱজ্যোতি কলেজত মই এটা কবিতা গাবলৈ বিচাৰিছিলোঁ। প্ৰিন্সিপালে মোক সময় দিছিলে, এছিষ্টেণ্ট প্ৰফেচাৰে মোক সময় নিদিলে। নিদিয়াৰ বাবে মই কবিতাৰ পৰা বঞ্চিত হ'লোঁ। মই পিছফালে এটা LP স্কুল আছে, তাতে ৰাতি 10টা বজাত যাই সোমালোঁ। গোটেই ৰাতি মই প্ৰেক্টিছ কৰিলোঁ। প্ৰেক্টিছ কৰি মই এটা কবিতা ৰচনা কৰিছিলোঁ আৰু কিছুদিন পিছত সেই কবিতাটো মোৰ আপোনাৰ আসাম টকছত সেই কবিতাটো 2 দিন বজিলে। মানুহ কেতিয়াও নিৰখ হ'ব নালাগে। আপোনাক কিয় দিব? আপুনি যোগ্যতা অৰ্জন কৰিব লাগিব। মই তেতিয়া ভাবিছিলোঁ যে নৱজ্যোতি কলেজত মই আজি এটা প্ৰগ্ৰাম কৰিব বিচাৰিছিলোঁ, মোক সময় নিদিলে। মোক কিয় সময় দিব?
আপনার তো একো নাই মই কি এই নৱজ্যোতি আপনি কলেজ তো একো নাই নাই মই কলকাছিৰ কাৰণে কি কৰিছি কি কৰিছে আপুনি একো কৰিব পৰা নাই সেই কাৰণে মই আজি চান্স পোৱা নাই চান্স পোৱা নাই তেনেহলে মই ৰাতি যাই প্ৰেক্টিছ কৰি যেটো কবিতা গাইছিলো সেই কবিতাটো আপোনাৰ সন্মুখত গাই আছো কবিতাৰ শিৰোনাম মোৰ উপদেশ শ্ৰেষ্ঠ মানুহ হৈ জনম লৈ তোমালোকে দুৰ্বল হৈ ভাঙি নপৰিবা আনৰ ইতিহাস অলপ শ্ৰম দুৰ্গন্ধায়ত এজন মাছমাৰিয়াৰ ঘৰত জন্ম লৈ ডক্টৰ এপিজে আব্দুল কালাম এইখন ভাৰতৰ ৰাষ্ট্ৰপতি হ'বলৈ পাৰে তোমালোকে কিয় নোৱাৰিবা দুমহাটো আহিবই পাৰে সাজু হৈ থাকিবা কলম কিতাপখিনি যত্নৰে তুলি ল'বা তেজেৰে তোমালোকে ইতিহাস লিখি যাবা ডাঙৰ মানুহৰ উচ্চ স্থানলৈ এদিন তুমিও বহিব পাৰিবা যেনেকুৱা আজি কিন্তু আপোনাৰ কলেজক মোক মাতিলে মই টকা নহ'লে মই নাযাওঁ হলা খালি এতিয়া মোক টকা অলপ দিব লাগিব কিবা হ'লেও দিব লাগিব তেনেহ'লে মই যাম আজি যেনেকুৱা মই আগত মানুহক কৈছোঁ যে মোক এটা কবিতা গাবলৈ দিব লাগে আৰু আজি মোক এটা কবিতা গাবলৈ দিবলৈ ক'লে আগত মোক মজুৰি দিব লাগে এতিয়া মোক টকা দিব লাগে আৰু মোক গেছ কৰিব লাগিব তাৰপিছতহে মই যাওঁ এইখিনি অৰ্জন কৰিছোঁ বুলিহে মানুহে মোক এতিয়া মাতে অসম তথা ভাৰতবৰ্ষৰ আৰু মোক কেইবা দেশৰ পৰা আহিলে কিন্তু মই এতিয়ালৈকে ভিছা কৰিব পৰা নাই সেইকাৰণে মই কেইবা দেশত যাব পৰা নাই বাংলাদেশৰ পৰা কেইবাবাৰ মোক মাতিলে মোৰ কিন্তু ভিছা নাই সেইকাৰণে যাব নোৱাৰিলোঁ মই ভিছাটো বনাব লাগিব আপোনাৰ লগত লগ পাই ভাল হ'ল আপুনি সৰুকালত মোৰ এটা ডাঙৰ দোকান আছিলে দোকানটো আপুনি চাইছিলে এতিয়া যিটো মোৰ পৰিস্থিতি মই এতিয়া মানুহজনেই খালি জীয়াই আছোঁ এই কবিতাৰ লগত জড়িত হৈ থাকি মোৰ ঘৰ সংসাৰ মাটি যিমানখিনি আছিলে সব শেষ হৈছে এতিয়া মোৰ এটা মূল চালান এতিয়া হ'ল পাব্লিকে মোক সহায় কৰিলে মই আগবাঢ়ি যাব পাৰিম সম্পদ সেইটো তো যিকি নহওক একচুৱেলি নিৰক্ষৰ হৈ আমাৰ সমাজক যি ফালে আগবাঢ়ি লৈ আছে সেইটো ভাল কথা আৰু একালত এওক ষ্টেজত উঠাৰ কাৰণে সময় দিয়া নাছিল এতিয়া ষ্টেজত মাতাৰ কাৰণে ইয়াক মজুৰি দিয়া হয় মাতি লোৱা হয় তো এইটো এটা ভাল শিকনিৰ বিষয় আমাৰ কাৰণে একচুৱেলি জীৱনৰ শেষ মুহূৰ্তলৈ ভাল পাম আপোনাক যেতিয়া মনত কৰিম মই থাকিম বিচনাত ধন্যবাদ জনাইছোঁ মই এটা কথা ক'ম সৰু এটা কথা মনত পৰিছে আপুনি কৈছিলে যে ছাত্ৰ ছাত্ৰীৰ বিষয়ে কিবা ক'ব লাগে তাকে লৈ মই এটা সৰু কবিতাটো ডাঙৰ কবিতাটো বেলেগ ফালে গৈছে যিখিনি মেইন পইণ্টটো মই কৈ দি আছোঁ কবিতাৰ শিৰোনাম কোনোবাই তোমাক সহায় কৰিব কবিতাৰ শিৰোনাম নিজক প্ৰশ্ন কৰিলেই সমাধান ওলাই আহিব আৰু ছাত্ৰ ছাত্ৰীৰ বিষয়ে মই ক'ব বিচাৰিছোঁ যে কোনোবাই তোমাক সহায় কৰিব তাৰে কল্পনা লৈ ৰৈ থাকিলে নচলিব আনে কি কয় সেইটো তোমাৰ বিষয়বস্তু নহয় নিজৰ কামখিনি সোনকালে কৰি লোৱাই ভাল হয় আৰু আগশাৰীটো অধ্যয়ন কৰিলে সেইজন ল'ৰা ছোৱালী কেতিয়াও পিছলাই নাযায় এটা বিষাক্ত সাপে কোনোবাক কাটিলে এজনহে মৰে এজন ৰাজনীতি নেতাই যেতিয়া আওকাণ বুজি নাপায় সমগ্ৰ দেশখন ধ্বংস হ'ব পাৰে কিছুমান ৰাজনীতি নেতাক মৰম কৰাতকৈ ঘৰৰ কুকুৰজনক মৰম কৰা ভাল কোনোবা সময়ত আপোনাৰ কামত আহিব অঘাত ভাল পোৱা নেতাজনেই গোটেই জীৱন আপোনালোকক শোষণ কৰিব কিছুমান বিধায়কে যেতিয়া সদনৰ মজিয়াত জাতিৰ হকে মাত মাতিব আৰু ভৰিৰ দ্বাৰা নেতাবোৰেই নিজৰ গাদীৰ স্বাৰ্থত নিমাতি কন্যা হৈ বহি থাকিব এইটো মই কোৱা কথা নহয় নিজক প্ৰশ্ন কৰিলেই সমাধান ওলাই আহিব বিশ্বৰ মানৱ জাতিক ভয় কৰাতকৈ সৃষ্টিকৰ্তাক একবাৰ স্মৰণ কৰিলে সেইজন মানুহ নিশ্চয় এদিন সফলতা অৰ্জন কৰিব ধন্যবাদ জনাইছোঁ মই একচুৱেলি মোৰ আজি বহুত ভাল লগা এটা বিষয় সিহঁতৰ লগত মই দেখা কৰিব পাৰিছোঁ ধন্যবাদ চবকে থেংক ইউ ছ' মাছ আসসালামু আলাইকুম